নমস্কাৰ, মই মালা বৰুৱা। 2015 চনৰ মে' মাহৰে পৰা বঙাইগাঁৱৰ নিউ বঙাইগাঁৱৰ থকা কবিতাৰ যিটো অনুষ্ঠান কাব্যকানন বহুভাষিক কবি সন্মিলন, এই অনুষ্ঠানৰ লগত জড়িত হৈ থাকি মোৰ অকণমান অনুভৱ কবিতাৰ আকাৰত লিখিছিলোঁ। তাকেই শুনকচোন আজি। কবিতাৰ শিৰোনাম হৃদয়ৰ অনুনাদ। সম্পৰ্কটো বহুদিনীয়া, সম্পৰ্কটো বহুদিনীয়া, নাছিল আমাৰ কপটতা, নাছিল অলসতা, কেৱল বন্ধুত্বৰ এনাজৰী আৰু বিশ্বাস। উমলিছিলোঁ শব্দৰ ভাজত, ঢপলিয়াইছিলোঁ শব্দৰ অনুৰণনত। এতিয়াও মনত পৰে তোমাক লগ পোৱাৰ দিনটো। সেয়া আছিল 2015 চনৰ কোনো এটা আবেলি। গীত, নৃত্য, কবিতা, শিল্পকলাৰ সেই যে প্ৰেমত পৰিলোঁ, আজিও বান্ধোন ছিঙা নাই, আজিও বান্ধোন ছিঙা নাই। শিথিল হৈ পৰা বান্ধটো আঁতি আঁতি লওঁ বাৰে বাৰে। সম্পৰ্কটো আমাৰ বহুদিনীয়া, চেনেহবোৰো যুগমীয়া। মাত্ৰ দুখ এটাই বৰকৈ খুন্দিয়াইছে, মাত্ৰ দুখ এটাই বৰকৈ খুন্দিয়াইছে। তোমাৰ মৰমত মনতেই নাই, মই যে কেৱল তোমাৰ অতিথি। আন্দোলিত হৃদয়খনক কোনে বুজাব কোৱা? সৰ সৰকৈ নিগৰিছে অশ্ৰু। কুশলে থাকক, কুশলে থাকক তোমাৰ ভূষণ, চাৰিওদিশে বিয়পক তোমাৰ গৰিমা। কুশলে থাকা, কুশলে থাকা। কাব্যকানন বহুভাষিক কবি সন্মিলন, নিউ বঙাইগাঁও। ধন্যবাদ।